নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মোৰ চেনেলটোলৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি 6 জুলাই, আজিৰ পৰা বাবুহঁতৰ স্কুল বন্ধ দিব। স্কুল বন্ধ মানে কি আৰু জানেই, ল'ৰা ছোৱালীবিলাকৰ উৎপাত, ঘৰত মাথা গৰম কৰি দিব। স্কুলত যি নহওক অলপ টাইম থাকিলে অলপ ঘৰত ভালদৰে থাকিব পাৰোঁ, তাক থৈ আহি কিনে অলপ ঘৰত কাম কাজো কৰিব পাৰোঁ। এতিয়া আৰু ঘৰত থকা মানে আৰু তাৰ লগতে ব্যস্ত, কান্দা হাঁহা এনেকৈয়ে যাব এতিয়া দিনবিলাক। আৰু চাওঁ গৰমৰ বন্ধত মামাকৰ ঘৰতো তাক নিম চাগে। গতিকে আজি বন্ধ হ'ব যিহেতু, স্কুলত তাক লৈ গৈ আছোঁ। স্কুলত কি হয় নহয় আপোনালোকক সকলোখিনি দেখাই আছোঁ। যদি ভাল পায় আপোনালোকে চাব ভিডিঅ'টো, আৰু ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰি দিব। চাই থাকক আগলৈ কি হয়। কাইলৈ পৰা গৰম বন্ধ, আজি মাতিছে আৰু এইখিনি সময়ত গাড়ী পোৱাটোৱে টান। এতিয়া স্কুলৰ ছাৰহঁতৰ আজি কিবা সুধিলে ক'বানে নাই? আজিৰ পৰা স্কুল বন্ধ, গম পাইছা? 26 তাৰিখেহে খুলিব। টিফিন মই দিয়া নাই, তাতে কিবা কিনি দিম হ'ব? পানী কিনি দিব লাগিব। লোৱা পানীটো লোৱা। এইটো আহিব ৰ'বা। গাড়ীয়ে নাই হয়ো, সদায় দিগদাৰ হয় ন এইখিনি সময় গাড়ী পাবলৈ। স্কুলত, বাবু স্কুলত যাওঁ বোলো। গাড়ীৰ কাৰণে ৰৈ আছোঁ, তেতিয়াৰ পৰা পোৱাই নাই। হা, একলা যাব নোৱাৰে, অকলে যাব নোৱাৰে নহয়। কিয় অসুবিধা হ'ব নেকি? হা, নোৱাৰে। এইখনতে যাওঁ নেকি, মানে মানুহ আছে, চাওঁ। যাব পাৰিম নে দাদা? কাৰোবাৰ খালে বাছপাত গুচিয়ে গ'লগৈ ন? আমাৰ এইখিনিত সদায় এইটোৱে দিগদাৰ হয়, সদায় গাড়ীৰ কাৰণে ৰৈ থাকিব লাগে। ফাইনেলি এখন টেম্পু আহিছে, চাওঁ টেম্পুখনত উঠি লওঁ। নাযায় ৰ'বা।
গৰম বন্ধৰ পিছত কি দিব বহি সিহঁতৰ মাৰ মুখে মুখে সোধা বোলা সিহঁতৰ লেখা নহয় জানো ধৰিব পাৰিছা হা ধৰা চুলিটো ধৰা মই তাক নিয়া আহে এতিয়া এটাটো ধৰা ক'ত বহাইছে বা সিহঁতৰ তাতে নেকি ঐ সিহঁতৰ অংকুৰৰ ক'ত বহাইছে অংকুৰ বাইদেউ অংকুৰৰ ক'ত বহাইছে চাফা কৰা নাই হয় নেকি তাত ৰুম চাফা কৰিছেনে ৰুমটো চাফা কৰি লওক আহা ইয়াতে থাকা বেগটো লোৱাচোন ৰুমটো চাফা হয় মানে এইটো লোৱা ফ্লাক্স লোৱা ধৰা বলা আহা যোৱা আগত বহিব লাগিব ব'লা
ঐ হৰ্ষিতা তাই কান্দা বন্ধ হোৱাই নাই বোলো কান্দা বন্ধই হোৱা নাই তাই অঁ আমাৰ ইয়াৰো কালি জ্বৰ হৈছিলে আহিছে জ্বৰ কালি সেইকাৰণে বহা বেটা ইয়াতে বহা ফেনৰ বতাহ ফেনখন দিবলৈ সিহঁতে ৰুম চাফাই কৰাই নাই হ'বলৈ চাগে আৰু 10টা বজাত বোলে ছুটিয়ে দিব লৈ যাম এইটো ইয়াতে ইউটিউবত চেনেল এটা আছে নহয় সিহঁতক উঠাওঁ ভিডিঅ' কৰি কিনে ছাবস্ক্ৰাইব কৰিবচোন চেনেলটো নাইনিকা ফেনখন দিয়াই নাই মইনাদা কৃষ্ণদা ফেনখন দিয়কে বহাব ৰুম্বা খাৰাই নাই আৰু সোনকালে সাৰিব লাগে এইটো কাৰণ মোৰ এই হেৰি কি কয় তাই চুলিটো পাতলা যে তিলৰ তেল ঘঁহিব আছে সিহঁতৰ আজি লাষ্ট নহয় ইউটিউবত মানে চেনেলটো সিহঁতক কিবা উঠাই দিম বোলো সেইকাৰণে 10টা বজাত ছুটি হ'ব বোলেচোন তোমালোক কিবা কোৱা তোমালোকৰ হেৰি কোৱা কি ক'বা এতিয়া তোমাৰ নামটো কি তাৰপিছত তোমাৰ নামটো বেটা বাবু তোমাৰ নাম কি শুনাই নাই হৰ্ষিতা ফেনৰ চুইচটো দিয়ক মোৰ ৰুমটো সাৰাই নাই মানে বহি কিমান পালে কিমান পাইছে তাই 20 আৰু এই হেৰি নিয়াৰ পৰা কিমান পাইছা 16 আমাৰ এইবাৰ কিমান পাইছে এইটো প্ৰথম পৰীক্ষা হয়নে 16 যে পাইছে বহুত সিহঁতৰ আজি বন্ধ নহয় সেইকাৰণে কৰিছা এই মই এনেই খুলিছিলোঁ খোলোতে একদম ভিউজ তোমাৰ 7,900 হৈ গ'লগৈ মই এনেইহে হেৰি কৰিছিলোঁ পিছত 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব হয় নেকি ভিউজ বহুত হৈছে কিন্তু ছাৰত নাই যোৱাচোন কোনদিনাখন শনিবাৰে কিন্তু মই স্কুলত আহিছিলোঁ ইয়াতে স্কুলত আহোঁতে তাৰপিছত আপোনাৰ সিহঁতে কৈছে হেৰি মই ইয়াৰ বহীখন নিব আহিছিলোঁ ঘৰে ঘৰে গৈছিল নেকি ঘৰে ঘৰে গৈছিল যদি আমাৰ তাত নগ'লচোন আমাৰ তাত নগ'লে চোন সেইদিনাখন মই কিন্তু নাছিলোঁ মই বাবু আজি প্ৰাৰ্থনা চাৰ্থনা নহয় নেকি
Surabhi.kamrup. Surabhi.kamrup. ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। আজি আমাৰ কাৰণে এটি বিশেষ দিন। আজিৰ পৰা ৰঙিয়া জিলা জাতীয় বিদ্যালয় সংসদৰ অধীনত যিখন বন্ধৰ লিষ্ট আছে, সেই বন্ধৰ লিষ্ট অনুসৰি কাইলৈৰ পৰা 31 জুলাইলৈকে আমাৰ বিদ্যালয় বন্ধ থাকিব। পুনৰ 1 আগষ্ট তাৰিখে বিদ্যালয় খোলা হ'ব। গতিকে এই বন্ধৰ সময়খিনিত যিখিনি গৃহ কাৰ্য স্কুলৰ পৰা দিয়া হয়, আশা ৰাখিছোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ গৃহ কাৰ্যবোৰ নিয়াৰিকৈ কৰি 1 আগষ্ট তাৰিখে আমাৰ ছাৰ বাইদেউৰ হাতত জমা দিব। আৰু এই দীঘলীয়া সময়টোত তোমালোকে ভালে কুশলে থাকা, য'তেই থাকা তাতে যাতে তোমালোকে ভালে থাকা, তাৰ কাৰণে আমি শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা এটা নেদেখাজনৰ ওচৰত আশীৰ্বাদ জনাইছোঁ। গতিকে আজি প্ৰথম ক্লাছৰ পিছত তোমালোকে
ঘৰলৈ যাবা। আমাৰ ছাৰ বাইদেউহঁত তোমালোকৰ ঘৰলৈ যিখিনি আধৰুৱা আছে তালৈকে যাব। আশা ৰাখিছোঁ তোমালোকৰ যিখিনি তথ্য বিচাৰি আমি যাম, আমি যাতে সঠিকভাৱে পাওঁ তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু হোমৱৰ্কৰ বহীবিলাক তোমালোকৰ যাতে কিনা বহীত নহয়, তোমালোকে দিস্তাপাতবিলাক কিনি ল'বা। আৰু যিখিনি গৃহকাৰ্য লিখিব দিছে ছাৰ বাইদেউ, লিখা হোৱাৰ পিছত কিনা কৰিবা। আৰু সেইখিনি তোমালোকৰ নিজৰ নিজৰ নাম, ৰোল নম্বৰ আৰু শ্ৰেণী লিখি ছাৰ বাইদেউক জমা দিবা। ঠিক আছে। গুড মৰ্ণিং টু এভৰিবডি। ঠিক আছে, গৰমৰ বন্ধৰ কথা ক'লে তোমালোকৰ চাই 1 তাৰিখে খুলিব। আমাৰ ফালৰ পৰা বিশেষ কথা নাই, তোমালোকক যিবিলাক হোমৱৰ্ক দিছে তোমালোকে কৰিবা। আৰু তলৰ যিখিনি ল'ৰা ছোৱালী আছা, তোমালোকে ভাল যদি দিন হয়, ভাল সময় হয়, মা দেউতাৰ লগত ক'ৰবাত ফুৰিব যাবা, এইটো এটা কথা। আৰু 9, 10ৰ বিশেষকৈ যিবিলাক তোমালোকৰ এতিয়াও সমস্যা আছে, সেই সমস্যাবিলাক তোমালোকে এই মাহত যিমান পাৰি পৰিপূৰণ কৰা, এইটো এটা 1 নম্বৰ কথা। আৰু আমাৰ শিক্ষয়িত্ৰীসকলক তোমালোকে যিকোনো সময়ত ফোনৰ জৰিয়তেও হ'লেও কিবা সমস্যাত পৰিলে তোমালোকে ফোনেৰে হ'লেও সেই সমস্যা সমাধান কৰিবা। এইটো প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক সহযোগ কৰিব। তোমালোকৰ ইচ্ছাটো থাকিব লাগিব। আৰু প্ৰতি শনিবাৰে, এই সপ্তাহত নহয়, প্ৰতি শনিবাৰে বিদ্যালয় কাৰ্যালয় খোলা থাকিব। এই কথাটো কৈ দিছোঁ, তোমালোকে অভিভাৱকক ক'বা। কাৰোবাৰ যদি মাচুল দিবলগীয়া কিবা অন্য কথা থাকে, 10 বজাৰ পৰা 12 বজালৈকে কাৰ্যালয় খোলা থাকিব প্ৰতিটো ঘৰত। এইটো এটা। আৰু আটাইতকৈ এটা অন্য খবৰ মই দিম তোমালোকক সমাজ বিজ্ঞান, বিজ্ঞান, অসমীয়া যিকোনো বিষয়ে সৃষ্টিমূলক, উদ্ভাৱনামূলক তোমালোকে কিবা সৃষ্টি কৰিবা, তোমালোকে তৈয়াৰ কৰি আনিবা। আৰু আমাৰ ইয়াতে শিক্ষক শিক্ষয়িত্ৰীসকলে সেইটো নিৰ্বাচন কৰিব, প্ৰথম, দ্বিতীয়, তৃতীয়। আৰু সেইটো সপ্তাহৰ শেষৰ ফালে তোমালোকক প্ৰথম পুৰস্কাৰ হ'ব 200 টকা, দ্বিতীয় পুৰস্কাৰ 100 টকা, আৰু তৃতীয় পুৰস্কাৰ 50 টকা হ'ব। 200, 150 টকা। গতিকে এইটো তোমালোকে উদ্ভাৱনীমূলক হ'ব লাগিব। আমাৰ যোৱা লকডাউনৰ সময়ত কেইজনমানে বৰ সুন্দৰ সৃষ্টি কৰিছিল। এতিয়া মোৰ পৰা আৰম্ভ কৰি আমাৰ বিদ্যালয় গৃহতো এনেকুৱা কথা, যিকোনো নিজৰ সৃষ্টি, যিকোনো বিষয় হ'ব পাৰে, গণিতৰ হ'ব পাৰে। গতিকে এইটো তোমালোকক আমি প্ৰাৰ্থনা সভাতে পুৰস্কৃত কৰিম সেইটো সপ্তাহত। আৰু এটা কথা কি, তোমালোকে যে মই গ্ৰীষ্ম বন্ধটো পাইছা, অকণমান আনন্দ কৰাৰ লগত পঢ়াটো একেবাৰে নিদিবা। আমাৰ আগষ্টৰ শেষৰফালে দ্বিতীয় গোট পৰীক্ষাটো হ'ব। এইটো কথাও কৈ দিলোঁ, তোমালোকক তাৰিখটো নক'লোঁ, কিন্তু আগষ্টৰ শেষৰ সপ্তাহত গোট পৰীক্ষা হ'ব। ঠিক আছে, আমি আশা ৰাখিম তোমালোকৰ এই বন্ধটো সুন্দৰভাৱে যাওক। আৰু আজি যিবিলাকে গাড়ীত যোৱাবিলাকে অকণমান দেৰিকৈ যাব লাগিব। গাড়ীত যোৱাবিলাক ভিতৰতে থাকিবা, বাকীবিলাকৰ প্ৰথম পিৰিয়ডৰ পিছত তোমালোকৰ ছুটিয়ে হ'ব। তোমালোকে যদি সময় অকণমান পোৱা, অকণমান আনন্দ কৰিবা। আৰু এই আনন্দটো যাতে অব্যাহত ৰাখে গোটেই মাহটো, আৰু ইয়াতকৈ ধুনীয়াকৈ যাতে এমাহৰ পিছত আগষ্টৰ 1 তাৰিখে দেখোঁ, সেইটো আশা ৰাখিছোঁ। আটাইলৈকে ধন্যবাদ। শাৰী পাতি শ্ৰেণীকোঠালৈ যোৱা। আপুনিও উঠিছে দিয়ক। যোৱা দেই, ভালকৈ বহিবা দেই। পঢ়িবা দেই ভালকৈ, মই বাহিৰত আছোঁ হা।
ইমানো মাছ খাব নোৱাৰি Pardon me, why don't you come over here? I need to ask you something quickly, my dear. Why do you always settle for something less? You know that, baby, you deserve the best. Yeah, yeah. Go take a look up in the mirror. You gotta see a little clearer. Who's that woman looking right back? She's a beauty queen, bad, bad. You ain't nobody's number two. These men, they should be fighting over you. No second guessing what I'm saying. Baby, you can take this to the bank and make us win. It's time to listen to yourself right now. Make us win. Don't even listen to these guys right now. Make us win. This treasure buried deep inside right now. Make us win. So go and see what you can find right now. Don't you know you're not just some other girl? There's no one like you anywhere in the world. You have a strength like nothing I've ever seen. You're like a woman ripped right out of my dreams. Yeah, yeah. Go take a look up in the mirror. You gotta see a little clearer. Who's that woman looking right back? She's a beauty queen, bad, bad. You ain't nobody's number two. These men, they should be fighting over you. No second guessing what I'm saying. Baby, you can take this to the bank and make us win. It's time to listen to yourself right now. Make us win. Don't even listen to these guys right now. Make us win. This treasure buried deep inside right now. Make us win. So go and see what you can find right now. It's time to make a switch. Just open your